हेलो गाइस गुड इवनिंग स्वागतम जनाइছোঁ সকলোকে অসমীয়া ছোৱালী অন্য এটি ব্লগলৈ তো আহক এতিয়াতো 5টা মানে বাজিলে মই এতিয়া ভিডিওটো ষ্টাৰ্ট কৰিছোঁ এতিয়া ভিডিওটো ষ্টাৰ্ট কৰা কাৰণটো হৈছে ৰাতিপুৱা মই ভিডিও বনাইছিলোঁ ৰাতিপুৱা মই পায়স বনাইছিলোঁ কিবা কিবি ৰেচিপি বনাইছিলোঁ ভিডিওটো বনাইছিলোঁ কিন্তু কি হ'ল জানো ভিডিওখিনি মানে ভিডিও মানে কি সবে মানে ডিলিট হৈ গুচি গ'ল কিয় ডিলিট হৈ গ'ল নাজানো নিজে নিজে ডিলিট হৈ গ'ল মনটো বহুত বেয়া লাগি আছে ভিডিও নবনাও বুলি ভাবিছিলোঁ কিন্তু আজি যেতিয়া দেওবাৰ ভিডিওটো বনাই দিওঁ বুলি ভাবিছোঁ আকৌ এটা নতুনকৈ এটা ডিলিট হৈ গ'ল একো কথা নাই আকৌ ভিডিওটো বনাও এতিয়া আৰু এতিয়া মই ভিডিওটো ষ্টাৰ্ট কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পাব ভিডিওটো যদি চাই ভাল লাগে তেনেহ'লে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে কাষত থকা বেল আইকনটো দবাই দিব যাতে মই নতুন নতুন ভিডিও দিলে আপোনালোকলৈ নটিফিকেশনটো যায় তো আহক এতিয়া ভিডিওটো ষ্টাৰ্ট কৰোঁ এইবিলাক মই মানে এতিয়া কাপোৰ চাপোৰবিলাক ৰ'দত দিছিলোঁ গাৰু চাৰু যিহেতু আজি দেওবাৰ এইবিলাক তো এতিয়া ভৰাই আনি থৈছোঁ এইখিনি জাপিবলৈ আছে আৰু হাজবেণ্ডে আজি বজাৰ কৰিব গৈছিলে সেই হাজবেণ্ডে দুটা স্পৰ্টিং আনিলে এটা বগা কালাৰ এটা এইটো সেই ৰঙৰ একচুৱেলি বজাৰ কৰিব বুলি যোৱা নাছিলে গাহৰি মাংস আনিবলৈ পঠাইছিলোঁ মই খাবলৈ বহুত মন গৈ আছিলে সেইটো কাৰণে বজাৰ কৰিব যাওঁতে এইকেইটা বস্তু লৈ আহিলে তেওঁৰ কাৰণে মোৰ কাৰণে বাৰু একো নানিলে মই বেয়া পোৱা নাই আৰু এইখিনি গাহৰি মাংস 1 কেজি অনাইছোঁ গাহৰি মাংসখিনি মই এতিয়া এটা মাটি টেকেলিত বনাম মাটি টেকেলিত বনাই মোৰ খাবলৈ মন গৈছে সেয়াহে মাটি টেকেলি আৰু গাহৰি মাংস অনাব পঠিয়াইছিলোঁ এইটো টেকেলি আৰু সেয়া গাহৰি মাংস দেখিলেই তো জুই জ্বলাবলৈ মোৰ সুবিধা নাই কাৰণ আমি ওপৰত থাকোঁ সেইটো কাৰণে জুই জ্বলাবলৈ সুবিধা নাই তো গেছতে বনাব লাগিব হ'লেও মাটি টেকেলিতে বনাম আহকচোন চাওঁ কেনেকৈ বনাম ভিডিওটো ষ্টাৰ্ট কৰোঁ এইখিনি আলু আৰু পিঁয়াজ এইখিনি আৰু মই ইয়াতে মাংস দি দিম এতিয়া এইখিনি মাংস বেছি নিদিওঁ অকণমান বনাম আৰু অলপ ফ্ৰাই কৰিবৰ কাৰণে থৈ দিছোঁ তো এইখিনি আদা নহৰু পেষ্ট মাংসখিনি এতিয়া বহাই দিছোঁ দেখিছে এইখিনি আলু দিছোঁ 2 পিচমান এটা সৰু চাই আলু দিছোঁ আৰু পিঁয়াজ এটা আৰু মছলা ইয়াতে মিক্স কৰি দিছোঁ আৰু এইখিনি মাংসখিনি উবাল আহিছে মানে ফ্ৰাই হ'বৰ কাৰণে আৰম্ভ কৰিছে দেখিছোঁ এতিয়া মই এইখনেই ঢাকি দিছোঁ বুটৰ চচৰ ঢাকন হয় বুটৰ যিহেতু ইয়াৰ ওপৰত দিয়া মাটি সেইখন নাহিলে ঢাকনখন নাপালে মানে বিচাৰি তেনেকুৱা সেইটো কাৰণে এইটোকে লৈ আহিলে তো মই গেছটো অকণমান কমাই দিছোঁ আৰু ইয়াত এখন দি থৈছোঁ এতিয়া মাংসখিনি মই ফ্ৰাই হ'বৰ কাৰণে দিছোঁ টেকেলিটোত মানে চব মছলা চছলা সানি ভৰাই দিয়া হৈছে কেনেকুৱা হয় খাবলৈ নাজানো যিহেতু মই ফাৰ্ষ্ট টাইম বনাইছোঁ এনেকৈ মানে মোৰ এতিয়া গা ভাল নাইকিয়া হৈছিলে তেতিয়া বহুত খাবৰ কাৰণে মন গ'ল সেইটো কাৰণে ভাবিলোঁ মই নিজে এবাৰ বনাই খাই চাওঁ
তো নিজৰ আইডিয়া মতে বনাইছোঁ, কি হয় নাজানো। চাই থাকিব ভিডিঅ'টো শেষলৈকে, আপোনালোককো জনাম কেনেকুৱা হৈছে, ভালেই হৈছে নে বেয়া হৈছে। খাবৰ কাৰণে গোন্ধটোতো ভালেই লাগিছে, মছলা চছলা সকলোবোৰ সানি দিছোঁ আৰু বহুত চিম্পুলকৈ বনাইছোঁ মই, বহুত কিবাকিবি দিয়া নাই মানে। এইয়া মাংস দেখিছে, গোটেই তেলেই ভৰ্তি হৈ গ'ল, গোটেই ধোঁৱা হৈ গৈছে, কিন্তু মই ধুনীয়াকৈ দেখিছোঁ, আপোনালোকৰ কেমেৰাটোত ইমান ধুনীয়াকৈ নেদেখিব কাৰণ ধোঁৱা হৈ গৈছে গোটেইখিনি। গোন্ধটো খুবেই ভাল আহিছে মানে, উলিয়াই আপোনালোকক দেখাম বাৰু হৈ গৈছে, কিন্তু মই এইটো বিলাহীটো ইয়াত দি লওঁ কাটি পিনে। এয়া মই জলকীয়া দিব পাহৰিছিলোঁ, বিলাহী দি দিলোঁ, তাৰপিছত জলকীয়া দিলোঁ আৰু এয়া এতিয়া ধনিয়া পাত দিছোঁ। তাৰপিছত এতিয়া মই ঢাকি দিম অলপ সময়ৰ কাৰণে, ঢাকি দিলোঁ। ইয়াত মই মানে জলকীয়া ধনিয়া কাটিছিলোঁ, জলকীয়া কাটিছিলোঁ, সেইটো কাৰণে এনেকুৱা হৈ গ'ল। এয়া গেছটো একেবাৰে কমত থৈছোঁ কিন্তু দেই। এয়া চাওক মোৰ মাংস কিমান ধুনীয়াকৈ ৰেডি হৈ গ'ল। মাটি টেকেলিটো ইমান ধুনীয়া মাংস হয়। এইখিনি মই ইয়াত পানী চানী দিয়া নাই, কিন্তু তেলেই ওলাইছে। এয়া বিলাহী ধনিয়াখিনি মোৰ ধুনীয়াকৈ হৈ গ'ল। তো কেমেৰাটোত কালাৰটো ইমান ধুনীয়া দেখা নাই, কিন্তু ইয়াত দেখিবৰ কাৰণে বহুতেই ধুনীয়া লাগিছে। মোৰ এতিয়া ফাইনেলি ৰেডি হৈ গ'ল গাহৰি মাংস। এইটো দেখাইছিলোঁৱেই। তো এতিয়া মাংসডোখৰ আপোনালোকক খাই দেখাইছোঁ, টেকেলিত বনোৱা এইডোখৰ। বহুত ধুনীয়া। টেকেলিত বনোৱা গাহৰি মাংসখিনি খালোঁ, খুবেই মানে খুব বেছি সোৱাদ। কেৰাহীত বনালে ইমান সোৱাদ নহয়, কিন্তু মাটিৰ টেকেলিটোত বনালোঁ, ইমানেই খাবলৈ ভাল লাগিছে। আৰু আপোনালোকে নিশ্চয় এবাৰ বনাই খাই চাব। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটি ভিডিঅ'লৈ। আজিলৈ বাই বাই।